কবিতাৰ শিৰোনাম তোমাৰ বাবেই। ৰচনা আৰু পাঠ মন্টু শইকীয়া। কবিতা ৰচনা কাল 18 ছেপ্টেম্বৰ 2013। তোমাৰ হাঁহিৰে মোৰ জীৱন সজোৱাৰ পৰাই সলনি মোৰ জীৱনৰ পৰিধি। তোমাৰ আশা আৰু সপোনবোৰে মোৰ জীয়া কলিজাত ঠেকা খাই উশাহ হোৱাৰ পৰাই বিচাৰিব জানিছোঁ নিজকে। এৰা তোমাৰ বাবেই আজি বিচাৰিব পাৰিছোঁ জীয়াই থকাৰ আৰু এটি স্বপ্ন। বহুবাৰ সময় খহাই গ'ল মোৰ হেঁপাহৰ মথাউৰি, আৰু কুটিল সময়ৰ বলিয়া বানে নিশেষ কৰি গ'ল মোৰ হৃদয়ৰ সেউজ উপত্যকা। তথাপি আজি তোমাৰ বাবেই শুন জীৱনলৈ জাগিছে মোৰ তীব্ৰ মমতা। তোমাৰ প্ৰেৰণাৰ নৈ আজি পলক পেলাই পুনৰ সেউজীয়া কৰিছে মোৰ প্ৰতাৰণাৰ বানে ধুই যোৱা বুকুৰ বালিচৰ। সন্মুখত যদিও নিৰাশাৰ ধূসৰ আকাশ, তথাপি সপোন দেখিছোঁ জোনাকৰ হাঁহিৰে জীৱন সজোৱা। এৰা তোমাৰ বাবেই বুকুত আজিও আছে মোৰ জোনবাক চুই চোৱাৰ দুৰন্ত বাসৰ।